নমস্কাৰ পোনপ্ৰথমে মই আজি সকলোকে মই বিটিআৰ বাসী ৰাইজক মই আন্তৰিক তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ মদৈবাৰী সমষ্টিৰ সম্পৰ্কে মই আজি মিডিয়াত আহিব বিচাৰিছোঁ। পোনপ্ৰথমে আমাৰ বিশেষকৈ মদৈবাৰী সমষ্টিত মই জনাত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে আৰু বিশেষকৈ উন্নয়নৰ কাম কৰিব লগা বহুত আছে মদৈবাৰী সমষ্টিত। আৰু মই ভাবোঁ মদৈবাৰী সমষ্টি অতি পিছপৰা সমষ্টি বুলি ক'ব লাগিব আৰু উন্নয়নৰ ক্ষেত্ৰত যিখিনি হ'ব লাগিছিল ঠিক তেনেকুৱা আমি উন্নয়ন দেখিবলৈ পোৱা নাই। বৰ্তমান আমাৰ বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়াই খুব সুন্দৰকৈ পদক্ষেপ লৈছে আৰু সেই পদক্ষেপবিলাক এটা এটা পূৰণ কৰিবৰ কাৰণে যি কাম হাতত লৈছে আমি এখেতক প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বিশেষকৈ ধন্যবাদ দিব লাগিব। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি কাম যিখিনি উন্নয়নৰ ক্ষেত্ৰত যেনে আমাৰ বৰ্তমান কেইদিনমান আগত ভিজন ডকুমেণ্টৰ এটা কপি ওলাইছে আৰু প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে যি ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগে তো সেই কাৰণে কাম কৰিব লাগে। তো ঠিক তেনেকুৱা ধৰণৰ ভাল চিন্তাধাৰাৰে আমাৰ বিটিআৰখন কি ধৰণে আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে সন্মানীয় বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু মই বহুদিন ধৰি ছাত্ৰ সংগঠন কৰাৰ অৱস্থাৰ পৰাই মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত বহুত দিন ধৰি সম্পৰ্কত আমি অতিবাহিত কৰি আছোঁ। আৰু বিশেষকৈ মই ছাত্ৰ সংগঠন আগষ্টৰ 16 তাৰিখে মই UPPL দলত যোগদান কৰিছোঁ আৰু সেই সম্পৰ্কে মই চমু ৰাইজৰ মাজত মই প্ৰকাশ কৰিব বিচাৰিছোঁ যে UPPL দল এটা ৰাজনৈতিক দল আৰু প্ৰত্যেকটা জনগোষ্ঠী সৃষ্টিকৰ্তা এটা দল। তো এই দলটোত বিভিন্ন জাতি জনগোষ্ঠীয়ে নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰমোদ বড়ো ছাৰৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ পৰা যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। তো ঠিক তেনেকুৱা ধৰণৰ মই ৰাইজৰ মাজত বা ৰাইজৰ যিখিনি দেখিবলৈ পাইছোঁ যে বহুদিন ধৰি মদৈবাৰী সমষ্টিটো অতি পিছপৰা ৰাস্তা ঘাট স্কুল কলেজ শিক্ষা দীক্ষা তেনে ক্ষেত্ৰত মই মদৈবাৰী সমষ্টিত মই ৰাইজৰ মাজত গৈ আছোঁ আৰু বিশেষকৈ ৰাইজে যিমানখিনি মৰম আৰু আশীৰ্বাদ দিছে মই ভাবোঁ যথেষ্টখিনি দিছে। তো আহি থকা দিনবিলাকত ৰাইজে মোক মৰম আৰু আশীৰ্বাদ দিব মই আশা ৰাখিছোঁ। আৰু সকলোকে মই পুনৰবাৰ মই আমাৰ বিটিআৰৰ ৰাইজ তথা আমাৰ মদৈবাৰী সমষ্টিৰ ৰাইজক মই মৰম আৰু আশীৰ্বাদ বিচাৰি সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।